বাহিৰতে থৈছোঁ মলয়া বাইদেউ দুৱাৰমুখত ৰৈ আছে হাতখন দাঙিছে মানে সোমাই আহিব নালাগে আমি দেখিছোঁ আমি সোমাই নাযাওঁ ফুলখিনি ধুনীয়াকৈ সজাই থোৱা আছে আলপনা ফুলেৰে আলপনা বনাই থোৱা আছে সোমাই আহিছোঁ এটা ধুনীয়া পৰিৱেশ মই আগতেও আহিছোঁ এইখন নিকেতনলৈ যিটো পৰিৱেশ আপোনাৰ ঘৰখনত এই যে মই 5টা ঘৰ কথা কৈছিলোঁ ভূষণ কাপোৰৰ কথা ক'লোঁ ভোজনৰ কথা ক'লোঁ ভ্ৰমণৰ কথা ক'লোঁ এইবাৰ কৈ আছোঁ ভৱন আপুনি কেনেকৈ থাকিব আপোনাৰ ঘৰটো বিৰাট ডাঙৰ বিল্ডিং খুব ডাঙৰ এটা অট্টালিকা হোৱাৰ কোনো প্ৰয়োজন নাই প্ৰয়োজন কি আছে জানে কেঁচা ঘৰে হওক আপুনি কিমান পৰিপাটি কৰি ৰাখিছে কাৰ ফটো সজাই ৰাখিছে আপোনাৰ আগৰ পূৰ্বপুৰুষৰ আপোনাৰ শহুৰ দেউতাৰ শাহু মাৰ আপোনাৰ নিজৰ মা দেউতাৰ তেওঁলোকৰো যদি মা দেউতা আছে আমাৰ বংশ আমাৰ পৰম্পৰা কাৰ হাতত আছে জানে আপোনালোকৰ হাতত আছে আপোনালোকে যদি সংৰক্ষণ কৰিছে বংশ পৰম্পৰা তেনেহ'লে সেই বংশ পৰম্পৰা আপোনাৰ পিছৰ জেনেৰেশ্যনলৈকো থাকি যাব আপোনাৰ ছোৱালীজনীৰো অভ্যাস হ'ব তাইৰোতো এটা আৱেগ আছে ভাবিছে নেকি আপোনাৰ ল'ৰা ছোৱালীকেইটা আপোনাৰ কথা নাই শুনা বুলি সিহঁতৰ আপোনালোকৰ লগত আৱেগ নাই বহুত আৱেগ আছে ইমোশ্যনেলি ব্লেকমেইল কৰিবও পাৰে আপুনি আজি যদি আপোনাৰ এটা অসুখ হয় আপুনি যদি কিবা এটা কথাত হতাশ হয় আপোনাৰ যদি কিবা এটা অস্থিৰতা আহে আপোনাৰ ল'ৰা ছোৱালীকেইটাও অস্থিৰ হৈ যাব এইমাত্ৰ আপোনাক গালি পাৰি আছে হয়তো কোনোবা দিনা হাতো দাঙিছে আপোনাক যেতিয়া অস্থিৰ দেখিব দুৰ্বল দেখিব তাহাঁত কিন্তু সুস্থিৰে থাকিব নোৱাৰে সেই আৱেগটোক আপুনি ব্যৱহাৰ কৰক আপুনি যি ধৰণে ঘৰখন সজাইছে হয়তো আপোনাৰ উপস্থিতিত আপোনাক সেইটো নকৰিব পাৰে কিন্তু আপুনি কৰাটো তেওঁলোকে চাই আছে আপোনাৰ পৰিয়ালত কি বেলেগকৈ আপুনি সংস্কাৰ দিব আপোনাৰ পৰিয়ালত সেইটো আটাইতকৈ ডাঙৰ সংস্কাৰ যিটো সংস্কাৰ আপুনি ঘৰখনত কৰি আছে সেইটোৱে সংস্কাৰৰ কাৰণে আমি কোনো কিতাপ নপঢ়ো আপুনি কিতাপ পঢ়ি কাকো সংস্কাৰ শিকাব নালাগে বা আপোনাৰ সন্তানকো আপুনি কিতাপ এখন আনি যে ইয়াত এইটো সংস্কাৰ লিখা আছে আমাৰ ঘৰত এনেকৈ ভগৱানৰ এখন ফটো আমাৰ ইয়াত থাকে আমি সন্ধ্যা পূজা কৰিব লাগে এইবিলাক কথা কোনো ধৰণৰ কিতাপত নাথাকে কিতাপত নাই এই কথাবিলাকৰ কাৰণে আপুনি যিটো কৰিব আপোনাৰ পৰিয়ালত আপুনি যিটো কাম কৰি আছে আপুনি যেতিয়া শুই উঠিছে আপুনি 8টালৈকে যদি শুই থাকে আপোনাৰ সন্তানক আপুনি 6টাত উঠাব নোৱাৰে আপুনি যি ধৰণে কৰিব ঘৰখন সেই ধৰণে চলিব এটা কথা জানেনে এজনী যদি হিন্দু ছোৱালী এখন মুছলমান ঘৰলৈ বিয়া হয় সেই ঘৰখনত লাহে লাহে হিন্দু কালচাৰ আৰম্ভ হ'ব তাই বহুত চেষ্টা কৰিলেও তাই নিজৰ সংস্কৃতি এৰি নিদিয়ে আৰু দিব নোৱাৰে মহিলাই মানে এগৰাকী মাতৃৰ ওপৰত এখন ঘৰৰ গোটেই কথাবিলাক নিৰ্ভৰ কৰে বিশেষকৈ ঘৰখনৰ যিটো চলা যিটো ধৰণ ঘৰখনৰ যিটো কালচাৰ ঘৰখনৰ যিটো পৰম্পৰা এজনী মুছলমান ছোৱালীও যদি এখন হিন্দু ঘৰলৈ আহে তাৰ মতে কথাবিলাক লাহে লাহে আৰম্ভ হ'ব অৰ্থাৎ মাকগৰাকীয়ে যি সংস্কাৰ ঘৰখনত দিব যি পৰিৱেশ ঘৰখনত দিব সেই পৰিৱেশেই সেই ঘৰখনত গঢ় ল'ব আপুনি কোনো কিতাপ পঢ়ি এই কথাবিলাক শিকাব নালাগে ঘৰখনৰ এই যে আমাৰ পঞ্চ পৰিৱৰ্তনেই হওক পঞ্চ পৰিৱৰ্তনৰ জৰিয়তে আমাৰ সপ্তশক্তি জাগ্ৰতৰ কথাটোৱেই হওক আমাৰ এই গোটেই গুণবিলাক প্ৰথমতে আমাৰ কন্যা পুত্ৰী চাব 7টা ষ্টেপত এই কথাখিনি যাব ক'ৰ পৰা ক'লৈকে যাব চাব পুত্ৰী আপোনাৰ ছোৱালীজনীক আপুনি যেনেকৈ গঢ়িব তাই তেনেকৈ গঢ় ল'ব তাৰপিছত পত্নী তাই যেতিয়া পত্নী হ'ব যিটো কাম আজি আপুনি কৰি আছে আপুনি এগৰাকী পত্নীয়ে সেইখিনি কথা তাই লৈ আহিছে পুত্ৰী হৈ থাকোঁতে আপুনি কন্যা সন্তান হৈ থাকোঁতে আপুনি লৈ আহিছে ছোৱালী অৱস্থাত সেইমতে আপুনি আপোনাৰ ঘৰখনত পত্নী হৈ সেই সংস্কাৰ দিছে তাৰপিছত 3 নম্বৰটো পৰিবাৰ অৰ্থাৎ পৰিয়াল এই বস্তুবোৰ আপোনাৰ পৰা আপোনাৰ পৰিয়াললৈ যাব আপোনাৰ স্বামী আপোনাৰ ল'ৰা সন্তান আপোনাৰ শহুৰ আপোনাৰ শাহু আপুনি মাৰ ঘৰৰ পৰা যিখিনি বস্তু লৈ আহিছে সেই বস্তুখিনি আপোনাৰ শহুৰ শাহু পৰিয়ালৰ আন আপোনাৰ ননন্দ দেউৰ তাৰপিছত আপোনাৰ চুবুৰীয়ালৈকে যাব আপুনি নিজৰ ঘৰখনৰ পৰা আপোনাৰ চুবুৰীয়াসকলৰ লগত সেইটো পৰিৱেশৰ সেই ধৰণৰ বিহেভৰ সেই ধৰণৰ সংস্কৃতিৰ সেই ধৰণৰ আদান প্ৰদান কৰিব আপোনাৰ ব্যৱহাৰত আপোনাৰ নেইবাৰগৰাকী আপোনাৰ কাষৰ ঘৰখন প্ৰভাৱিত হ'ব লাগিব আমাৰতো সৰু সুৰা কথাত খং উঠে আমাৰ সৰু সুৰা কথাত কাজিয়া লাগে ওচৰ চুবুৰীয়াৰ লগত কাজিয়া নলগা ইয়াত কোনোবা আছে নেকি নিজৰ স্বামীৰ লগত নলগা কোনোবা আছে নেকি মোৰ কিন্তু সন্মুখত বহি আছে মোৰ ওচৰত মোক লৈ আহিছে তেওঁ এটা বিশেষ দায়িত্বত আছে বিদ্যাভাৰতীৰ তেওঁ ক্ষেত্ৰীয় বিজ্ঞান প্ৰমুখ তেওঁ নিজৰ ইমান দায়িত্ব থকাৰ পিছতো এখন নিকেতনৰ প্ৰধানাচাৰ্য মোক আজি ইয়ালৈ লৈ আহিছে আপোনালোকৰ ওচৰলৈ সেই সহযোগিতাটো তেওঁ যে মোক কৰিছে একেই সহযোগিতা আপোনাৰ হাজবেণ্ডেও আপোনাৰ লগত কৰি আছে হা কাৰোবাক
কোনোবাই দেখিছে কোনোবাই দেখা নাই কিন্তু সেই বুলি মই কাজিয়া কৰা নাই নেকি আপোনালোকে দাঁতে উঠে নালাগে নেকি আমাৰ দাঁত আৰু উঠখন আমি দিনটোত কিমানবাৰ কামোৰ খাওঁ কিন্তু তাত এটা বিৰাট ডাঙৰ কিন্তু আছে এই যে দাঁতে উঠে কামোৰোতে যাতে চকু কাণ নাক বাকীবোৰে যাতে গম নাপায় আপোনাৰ ল'ৰা ছোৱালী আপোনাৰ শহুৰ শাহু আপোনাৰ ওচৰ চুবুৰীয়া আপোনালোক দুজনৰ যাতে যুদ্ধখন নেদেখে সেই কাজিয়াখন আপোনালোক দুজনেই কৰক কাৰণ এইমাত্ৰ আপোনালোকে কাজিয়া কৰিছে অলপ পিছত আপোনালোকে সাৱতি কৰিবই কিন্তু কাজিয়াখনহে দেখিলে বাকীখিনিতো কোনেও দেখা নাই ল'ৰা ছোৱালীয়ে কি ভাবিলে সিহঁতে কি শিকিলে আৰু এটা ডাঙৰ কথা কি জানে এই যেতিয়া আমি স্বামীৰ লগত বা স্বামীজনে স্ত্ৰীৰ লগত পতি পত্নীৰ যিখন কাজিয়া সৰু সুৰা কথাটিতো প্ৰথমে কাজিয়া মই ডাঙৰ কাজিয়াবোৰলৈ নাযাওঁ মদ খোৱা পৰকীয়া প্ৰেম থকা এইবোৰ কথা মই বাদ দিছোঁ আমাৰ বিদ্যাভাৰতীত এইবিলাক কথা মই নাই বুলি ধৰি লৈছোঁ আমাৰ মাতৃসকল আমাৰ পৰিয়ালবোৰত এই সংস্কাৰ আছে যদি কাৰোবাৰ যদি কম আছে তেনেহ'লে সেইখিনি আমি ঠিক কৰি ল'বলৈ যত্ন কৰিম আপোনাৰ পৰা তেওঁক নক'ব আপোনাৰ পৰাহে আপুনি আৰম্ভ কৰিব লাগিব কিন্তু এই যে আমাৰ কাজিয়া লাগে তেতিয়া কি হয় জানে আমাৰ সন্তানসকল আটাইতকৈ ডাঙৰ তেওঁলোকে অসহায় অনুভৱ কৰে তেওঁলোকৰ সমান অসহায় আৰু কোনো নহয় যেতিয়া সিহঁতি বাচ্চা থাকে তেতিয়া আপোনালোক দুইজনৰ যেতিয়া কাজিয়া লাগে সেই সময়ত সিহঁতি ইমানেই অসহায় হয় ক'ৰবাত চুকে কোণে লুকাই থাকে ৰুমটোৰ পৰা ওলাই যায় দুৱাৰৰ কাষত থাকে কিছুমানে সৰুতে বিচনাৰ তলত সোমায় এনেকুৱা মই বহু মাতৃৰ লগত মোৰ সম্পৰ্ক হৈছে আৰু মই কথাখিনি জানো বহু মাতৃৰ পৰা শুনিছোঁ সেই সন্তানে সেইটো সময়ত তেওঁলোকে আঁতৰি থাকে ভয় খাই থাকে অকণমান যেতিয়া সি ডাঙৰ হয় 6-7 যেতিয়া সি পায় অলপ যেতিয়া ডাঙৰ হয় তেতিয়া সি লাহে লাহে প্ৰতিবাদ কৰিবলৈ আৰম্ভ কৰে কোনোবা এটা ছাইড লয় হয় মাকৰ ছাইড লয় নহয় দেউতাকৰ ছাইড লয় সি সাধাৰণতে মাকৰ ছাইড লয় আমাৰ সন্তানে সাধাৰণতে আমাৰ ছাইড লয় দেউতাকজনক দুখী যেন অনুভৱ কৰে মাকে তাক বহুত সৰুৰ পৰা সি মাকৰ লগত থাকে কাৰণে মানে আপোনালোকৰে বেছি দায়িত্ব সেই সন্তানটো যেতিয়া তাতকৈও ডাঙৰ হয় আপোনালোকৰ কাজিয়াখন নকমে বাঢ়ি গৈ থাকে সি কিন্তু তেতিয়া এটা সময়ত কি হয় সি বিদ্ৰোহ কৰে আৰু এটা সময়ত সি আপোনালোকৰ প্ৰতি সেই শ্ৰদ্ধা ভক্তি হেৰুৱায় এদিন মাকৰ ফালে হয় এদিন যেতিয়া ডাঙৰ হৈ বুজা হয় গতিকে সি যুক্তি দিবলৈ আৰম্ভ কৰে দেউতাক যদি শুদ্ধ সি দেউতাকৰ ফালে যায় মাক যদি শুদ্ধ সি মাকৰ ফালে আহে আৰু এদিন সি যেতিয়া নিজে বিয়া পাতে সেই দেউতাক মাকক সি কিন্তু সেই শ্ৰদ্ধা ভক্তি নাৰাখে সি আটাইতকৈ কাক ভাল পাবলৈ শিকে তাৰ পত্নীক সিও এটা ছাইড ল'বলৈ শিকিছে সৰুৰ পৰা সি দেখিছে আৰু সিও তাৰ সংসাৰত তেনেকুৱা এখন যুদ্ধ লাহে লাহে আৰম্ভ কৰিবলৈ ধৰে তাৰো সংসাৰখনত যিটো সি দেখি আহিছে ইমান দিনে সেইকাৰণে আপোনালোকৰ পৰা আপোনালোকে শহুৰ শাহুক যেনেকুৱা ব্যৱহাৰ কৰিব আপোনাৰ সন্তানে এদিন আপোনাকো তেনেকুৱা ব্যৱহাৰ কৰিব সি সেইটো দেখি শুনি ডাঙৰ হৈছে সেই সময়ত আপুনি অনুভৱ নকৰে যেতিয়া আপুনি শহুৰ শাহুৰ লগত পৰিয়ালৰ আন সদস্যসকলৰ লগত তেনেকুৱা এটা ব্যৱহাৰ কৰিব আনকি আশ্চৰ্য এটা কথা মন কৰিব দেই মই বিষয়ৰ পৰা অকণমান বিষয়ৰ ভিতৰত এয়াও সংস্কাৰে তথাপি আজি আপোনালোকে ইয়াত মাতৃসকল আছে পিতৃসকল নাই যদি মই এটা কথা কওঁ আপোনালোকে যেতিয়া ঘৰত আশ্চৰ্যৰ কিবা এটা কথা পাতে একদম গুৰুত্বপূৰ্ণ কথা দেই প্ৰত্যেকেই মন কৰিব নিকেতনৰ আশ্চৰ্যৰ কথাটোতো আমাৰ ঘৰবিলাকত ওলায় বহীত কম নম্বৰ পালে বহীত বেছি নম্বৰ পালে তাক বেছি নম্বৰ দিছে মোৰ ল'ৰাটোক কম নম্বৰ দিছে সি এইটো পাইছে মোৰ ল'ৰাটো এইটো পোৱা নাই আজি আচাৰ্য তাক মাৰিলে আজি আমুক কৰিলে আমুক আচাৰ্য বেয়া তামুক আচাৰ্য এনেকুৱা খংকে কথা কয় এনেকুৱা কথাবিলাকত কি হয় জানেনে আপুনি যেতিয়া আচাৰ্যৰ বিষয়ে ঘৰখনত এষাৰ কথা পাতিব আপোনাৰ সন্তানে আপুনি গম নোপোৱাকে সেই আচাৰ্য বেয়া পাবলৈ আৰম্ভ কৰে সি ঘৰতে আচাৰ্য এনেকুৱা আহে যেতিয়া ক্লাছত সি আচাৰ্য যেতিয়া ক্লাছ কৰি থাকে তাৰ কেনেকুৱা লাগে জানে মই একদম 100% শুদ্ধ কথা কৈ আছো যেতিয়া আপুনি ক'লে যে আজি মোৰ নাম প্ৰণামিকা শৰ্মা মই কৈছো মই বিষ্ণুপথৰ 18 বছৰ আচাৰ্য মই ধৰি লওক মই মোৰ অনুভৱ কৈছো মোৰ কথা মোৰ অভিভাৱকে ঘৰত বিয়াতে পাতিলে মই ল'ৰা বাইদেউৰ কথা আপোনালোকে কোনোবা এগৰাকী আচাৰ্য কথা ঘৰত পাতিলে আপোনাৰ সন্তানে যেতিয়া ক্লাছত মোৰ ক্লাছ 5 পঢ়াই থাকিম যেতিয়া মই বা বাইদেউগৰাকী যেতিয়া ক্লাছ কৰি থাকিব আচাৰ্য সি কিন্তু সেই পঢ়ুৱাটোতকৈও মায়ে কি কৈছিলে দেউতাই কি কৈছিলে কথাটো তাৰ মনলৈ এই আচাৰ্য এনেকুৱাহে এই আচাৰ্য তেনেকুৱাহে দুখ থাকে কোনো মানুহ 100% শুদ্ধ নহয় কিন্তু আপোনালোকে সন্তানৰ সন্মুখত কেতিয়াও আনৰ কথা নক'ব যাৰ কথাই নকওক আচাৰ্য হওক আপোনালোকৰ শহুৰ শাহু হওক পিতৃ মাতৃ হওক ওচৰ চুবুৰীয়া হওক ঘৰখনৰ ননন যোন হওক এই কাৰো কথা সন্তানৰ ওচৰত এটাও যেতিয়া বেয়াকে ক'ব সিহঁতৰো মনত সেই ভাৱটো গাঢ় হ'ব আৰু এদিন সিহঁতি সেই মানুহকেইজনক বেয়া পোৱা হ'ব লাহে লাহে তেওঁলোকৰো দোষ আছে কাৰণে আপোনালোকে কৈছে
কিন্তু নাভাবিব আপোনালোকে যে একদম নিৰ্দোষী, আমি নিজৰ দুখটো অকণ দেৰিকেহে উপলব্ধি কৰোঁ। সেইকাৰণে প্ৰত্যেকটো মুহূৰ্তত আপোনালোকৰ সচেতনতা, আপোনালোকৰ সজাগতা, এই যে পুত্ৰীৰ পৰা পত্নী, পত্নীৰ পৰা পৰিয়াল, পৰিয়ালৰ পৰা মই চুবুৰীয়ালৈকে গ'লো, আপোনালোকৰ পৰাই এই পৰিৱেশটো পুত্ৰী হৈ থাকোঁতে, কন্যা সন্তান হৈ থাকোঁতে যিখিনি শিকিছে, মাতৃ হৈ সেইখিনি কথা নিজৰ পৰিয়ালত শিকাব। তাৰপিছত পৰিয়ালৰ পৰা সমাজলৈকে যাব, সমাজৰ পৰা আপোনাৰ আচৰণত আপোনাৰ চুবুৰীয়াগৰাকী প্ৰভাৱিত হ'ব লাগিব। আগতে এবাৰ কৈছোঁ, কিবা কথা খং উঠিছে আপুনি আগতে মাতক, আপোনাৰ ঘৰত জন্মদিন পাতিছে আপুনি মাতি থৈ আহক, তেওঁ নাহক, তেওঁৰ খং উঠি আছে তেওঁ নাহে, বা আপোনাৰ ঘৰত শৰাই এখন দিছে তেওঁলৈ প্ৰসাদ, তেওঁক এক প্লেট প্ৰসাদ লৈ যাওক। সেই মুহূৰ্ততে সেই গোটেই খং শেষ হৈ যাব। মানুহে আপুনি যেতিয়া সেই সহযোগিতাৰ ভাৱটো দেখুৱাব, আপোনাৰ চুবুৰীয়াগৰাকীও সেই সহযোগিতাৰ ভাৱটো দেখুৱাব। আজি খং উঠিছে, আজি কিবা এষাৰ কৈছে, কালি কিন্তু আপুনি আগতীয়াকৈ মাতক। ইয়াত থকা মাতৃসকলে কাইলৈ, আজিলৈকে যাৰ যাৰ প্ৰতি এই ভাৱ মনত আছে, সংভাৱ এটা আছে, কাইলৈ আপোনালোকে কিবা এটা অজুহাত উলিয়াই তেওঁলোকক আগতে মাতক, আগতে কথা কওক, সম্পৰ্কটো ধুনীয়া কৰক। আপোনাৰ পৰা সমাজলৈকেতো যাব, তাৰপিছত প্ৰদেশ, সমাজখনৰ পৰা কোন উপকৃত হ'ব? এখন সমাজৰ পৰা আন এখন সমাজে শিকিব। আজি পঞ্চতীৰ্থৰ এই ঠাইখিনিয়ে শিকিছে, এই ঠাইখিনিত এটা ধুনীয়া সংস্কাৰ আছে, ইয়াৰ পৰা এইখিনি হাজোলৈকে যাব, ৰামদিয়ালৈকে যাব, আৰু হাজো ৰামদিয়া মিলি এই গোটেই ঠাইখিনি কামৰূপ মেট্ৰ' ৰুৰেললৈকে বিয়পিব। তাৰপিছত কামৰূপ মেট্ৰ' এখন জিলা হৈ পেলাই অসম প্ৰদেশত এই কথাটো চলে। এনেকৈ কথাবোৰ বিকাশ হ'ব, এনেকৈ কথাবোৰ ডেভেলপ হ'ব। অসমৰ মানুহবিলাক অতিথি পৰায়ণ, অৰ্থাৎ এখন ঘৰত আৰম্ভ হৈছিল, এগৰাকী মহিলাৰ পৰা অতিথি পৰায়ণ আৰম্ভ হৈছিল। কাৰ পৰা? লক্ষ্মীৰ পৰা, পাৰ্বতীৰ পৰা, যি আমি যাক বিশ্বাস কৰোঁ আমাৰ আৰাধ্য দেৱতা, তেওঁৰ পৰা আমি যি শিকিছোঁ সেয়া আমি আমাৰ সমাজক দিছোঁ, আমাৰ সমাজৰ পৰা প্ৰদেশলৈকে গৈছে। তাৰপিছত এখন প্ৰদেশকৈ কোন আগবাঢ়িব? ৰাষ্ট্ৰ। ভাৰতবৰ্ষ এনেকুৱা, ভাৰতবৰ্ষ সহনশীল। আজিও গোটেই পৃথিৱীয়ে জানে ভাৰতক পাকিস্তানে উদ্দেশ্যি আক্ৰমণ কৰে, ভাৰতে প্ৰত্যুত্তৰ দিয়ে আৰু শান্তিৰ বাৰ্তা নিয়ে। নৰেন্দ্ৰ মোদী ডাঙৰীয়াৰ যি শান্তিৰ বাৰ্তা গোটেই সমগ্ৰ বিশ্বকে একেলগ কৰাৰ, একেলগে থকাৰ, তেওঁ আনকি পুটিনৰ লগতো কথা পাতিছে, ৰাছিয়াৰ পুটিনৰ লগতো, আমেৰিকাৰ ট্ৰাম্পৰ লগতো তেওঁৰ কথাবোৰ সদায় কেনেকুৱা যে আমি যি সমস্যাই নহওক কিয় শান্তিৰে সমাধান কৰোঁ। অৰ্থাৎ ভাৰতবৰ্ষ এখন শান্তিপ্ৰিয় দেশ। এই কথাটো ভাৰতবৰ্ষ বুলি কিবা বস্তু আছে নেকি? এয়া ভাৰতবৰ্ষ বুলি কাৰোবাক দেখুৱাব পাৰিম নেকি? ভাৰতবৰ্ষ কোন? ভাৰতৰ ভিতৰত থকা মানুহবোৰেৰে গঠিত এখন ৰাষ্ট্ৰ। ভৌগোলিক পৰিসীমাৰ লগতে ইয়াত থকা মানুহখিনিয়ে, ইয়াত থকা সংস্কাৰে, ইয়াত থকা পৰম্পৰাই ভাৰতীয় হিচাপে চিহ্নিত কৰিছে। ভাৰতৰ মানুহে এইখিনি সংস্কাৰ ৰাখে। ভাৰত আৰু ইংলেণ্ডৰ মাজত কি পাৰ্থক্য আছে আমি জানো। আমাৰ বিবাহ পদ্ধতি ইংলেণ্ডৰ লগত একে নেকি? আমাৰ পৰিয়াল ব্যৱস্থা ইংলেণ্ডৰ লগত, আমেৰিকাৰ লগত একে নেকি? নহয়। আমি এজন স্বামী, আমি যাক পালোঁ, যাৰ সৈতে আমি বিয়া হ'লোঁ, যেনেকৈ নহওক ঘৰে চাই দিয়ক, নিজে পচন্দ কৰক, সেয়া আমাৰ পৰিয়ালৰ সংস্কাৰ, সেয়া আমাৰ পৰিয়ালৰ গাঁথনি। আমি আমাৰ সন্তানৰ প্ৰতি দায়বদ্ধ, আমি আমাৰ স্বামীৰ প্ৰতি দায়বদ্ধ, সেয়াই আমাৰ সংস্কাৰ। আমাৰ সপ্ত শক্তি, যি সাতটা শক্তি, আপুনি দয়া, ক্ষমা, আপোনাৰ আটাইকেইটা কৃতি, মেধা, আপোনাৰ আটাইকেইটা শক্তিৰে আপোনাৰ ভিতৰত থকা আটাইকেইটা শক্তিক আপুনি বিকাশ কৰিব লাগিব। পৰিয়ালৰ প্ৰতিটো কথা কৰি প্ৰদেশৰ পৰা ৰাষ্ট্ৰলৈকে, ৰাষ্ট্ৰৰ পৰা শেষত পঞ্চভূত। এদিন আপোনাৰ মৃত্যু হ'ব, আপোনাৰ পৰা সেই এই যে ৰাষ্ট্ৰলৈকে আপুনি যিটো লৈ গ'ল, আপোনাৰ পৰা যি সংস্কাৰ, আপোনাৰ পৰা যি আচৰণ আপুনি ৰাষ্ট্ৰলৈকে লৈ গ'ল, সেয়া গৈ এদিন আপুনি যেতিয়া মৃত্যু হ'ব, পঞ্চভূতত সেইখিনি বিলীন হ'ব। অৰ্থাৎ পঞ্চভূততো আপুনি সেই সংস্কাৰেৰে আপুনি এই পৃথিৱীৰ পৰা নোহোৱা হৈছে, আৰু এই পৃথিৱীৰ পৰা নোহোৱা হৈ আপুনি ক'ত গৈছে? শেষত কোন? পৰমেশ্বৰ। পৰমেশ্বৰৰ ওচৰত আপোনাৰ আত্মা পৰমেশ্বৰৰ ওচৰলৈ গ'ল। এই কথাখিনি শুনিবলৈ অবাস্তৱ লাগে, অবৈজ্ঞানিক যেন লাগে, ভিত্তিহীন যেন লাগে, কিন্তু এই প্ৰত্যেকটো কথাই আপুনি অন্তৰত, কাৰণ আপুনি গোসাঁই ঘৰত চাকি দিয়ে, হয়তো আপুনি যিজন দেৱতাকে নাভাবক কিয়, যি ধৰ্মকে বিশ্বাস নকৰক কিয়, এটাতো বিশ্বাস আছে। পাপ কৰিবলৈ ভয় কৰে, মানুহ মাৰিব আপুনি নোৱাৰে, অন্যায় কৰিব আপুনি নোৱাৰে। এই যে পৰিয়ালত আমাৰ এই সংস্কাৰটো, এই সংস্কাৰটোৱে আপোনাৰ অকল পৰিয়ালটোকে সমৃদ্ধ নকৰে, এই সংস্কাৰটোৱে কি কৰিব?
সমগ্ৰ সমাজ আৰু সমগ্ৰ দেশখনকেই সমৃদ্ধ কৰিব। পঞ্চ পৰিৱৰ্তনত যি আমাৰ সামাজিক একতাৰ কথা কৈছে, সম্প্ৰীতিৰ কথা কৈছে, পৰিয়াল প্ৰবোধনৰ কথা কৈছে, সামাজিক একতাৰ আমাৰ পৰিয়ালত পোৱা সংস্কাৰেৰে আমি সমাজতো সেই একতা সৃষ্টি কৰিম। তাৰ উপৰি আমি স্ব অনুশীলন কৰিম, অৰ্থাৎ মই যে ক'লো আমাৰ নিজৰ বস্তু, আমাৰ নিজৰ সাজ পোছাক, নিজৰ খাদ্য, তাৰ পিছতে আমি আমাৰ যি নাগৰিকৰ কৰ্তব্য আছে, কি ধৰণে আমি আমাৰ নাগৰিকৰ কৰ্তব্য পালন কৰিম। আমাৰতো সংবিধানত কেইটামান কৰ্তব্য আছে, সেইকেইটা বাদ দি পেলাই আমাৰ যি সাধাৰণ কথা এটা ৰাস্তাত এটুকুৰা কাগজ পৰি আছে, আপোনাৰ দায়িত্ব কি হ'ব? সেই কাগজটুকুৰা আমি ইগনৰ কৰি আঁতৰি যাম। এটা কুকুৰ লেঙেৰাই পেলাই বা কিবা হৈ পৰি আছে, এজন মানুহ অসুস্থ হৈ ৰাস্তাত, এজন ভিক্ষাৰী বেমাৰ হৈ পৰি আছে, আমাৰ কিন্তু দায়িত্ব আছে। সেই নাগৰিকৰ কৰ্তব্যৰ কথাহে আমাৰ পঞ্চ পৰিৱৰ্তনত কোৱা হৈছে। সেই নাগৰিকজনক, সেই কুকুৰটোক, সেই অসহায় মহিলাগৰাকীক আপুনি কি ধৰণে সহায় কৰিব, সেইখিনিও আপোনাৰ কৰ্তব্যৰ ভিতৰত পৰে। আৰু এই গোটেইখিনিৰ লগত আমাৰ লগত কোন জড়িত হৈ আছে জানেনে? আমাৰ প্ৰকৃতি, যাৰ পৰা আমি চলিছোঁ, যাৰ পৰা আমি জীয়াই আছোঁ। আমি যিমানেই যি নকওঁ কিয়, প্ৰকৃতি আমাক সকলো দিছে। আপোনাৰ সন্তানৰ কিতাপখন, আপোনাৰ সন্তানৰ কাপোৰটো, আমি খোৱা আহাৰ, এই বস্তুবোৰ আমাক কোনে দিছে? আমি ক'ত পাইছোঁ? আকাশৰ পৰা সৰি পৰিছে? নিশ্চয় পৰা নাই। আমাৰ পইচা আছে, আমি কিনিছোঁ। হয়, আমি দৰমহা পাইছোঁ, আমি এনেকৈ ক'ব পাৰোঁ যে আমি দৰমহা পাইছোঁ, আমি কিনিছোঁ। দৰমহা পাইছোঁ, আমি কিনিছোঁ ক'ৰ পৰা? দোকানে ক'ৰ পৰা আনিছে? দোকানেও কিনি আনিছে। কোনোবা উৎপাদকৰ পৰা, উৎপাদকে ক'ৰ পৰা উৎপাদন কৰিব পাৰিছে? এই যে আপোনাৰ ঘৰত থকা এজোপা গছ, সেই গছজোপাই আপোনাক সকলো দিছে। ধান গছজোপাই চাউল দিছে, দাইলৰ গছজোপাই দাইল দিছে, কপাহৰ গছজোপাই কাপোৰ দিছে, আকাশে এই যে পানী দিছে, এও প্ৰকৃতিয়ে দিছে। আমাৰ নদী সাগৰৰ পানী আকাশলৈ গৈছে, আকৌ আকাশৰ পৰা নদী সাগৰ হৈছে। এই যিখিনি আমাক প্ৰকৃতিয়ে দিছে, আমি প্ৰত্যেক মুহূৰ্ততে এই প্ৰকৃতিক আমাৰ লগত লৈহে আমি আমাৰ পৰিয়ালত সংস্কাৰ দিব পাৰিম, আমাৰ সমাজ সংস্কাৰিত কৰিব পাৰিম, আমাৰ প্ৰদেশৰ পৰা আমাৰ ৰাষ্ট্ৰলৈকে আমি আগবঢ়াই নিব পাৰিম। আৰু মনত ৰাখিব, আপোনাৰ গাত থকা এই প্ৰত্যেকটো গুণ, ধৈৰ্য, বাইদেউ ইতিমধ্যে প্ৰস্তাৱিকত কৈছে, সেইকাৰণে মই সেইকেইটা ইমান বিশেষভাৱে কোৱা নাই, বাইদেউ বহলাই কৈছে। এই প্ৰত্যেকটো গুণেই কিন্তু আপোনাক প্ৰত্যেকটো মুহূৰ্তত আপুনি কি কৰিব, কি নকৰিব, সেয়া গাইড কৰি আছে। আজি এতিয়া এই অনুষ্ঠানটোত আপুনি ধৈৰ্যৰে বহি আছে। কিয় বহি আছে? আপোনাৰ এটা উদ্দেশ্য আছে। সেই উদ্দেশ্যটো কি? আপোনাৰ সন্তানক আপুনি মানুহ কৰিবলৈ আহিছে। সেইকাৰণে আজি আচাৰ্যসকলে মাতিলত আপুনি দৌৰি আহিছে। আপোনালোকে ইয়ালৈ কিয় দৌৰি আহিছে? আপোনালোকৰ দায়বদ্ধতা আছে যে এখন বিদ্যালয়ত, এখন নিকেতনত আপোনাৰ সন্তান পঢ়ে, আৰু সেইকাৰণে এইখন নিকেতনে মাতিছে, এখন সন্তানে যিটো কামৰ কাৰণে মাতিছে, সেই কামটোত আপুনি সহযোগ কৰিব লাগে। নিকেতনৰ প্ৰতি আগবঢ়োৱা সহযোগিতাও এটা আপোনাৰ সামাজিক দায়বদ্ধতা। এই যে সামাজিক দায়বদ্ধতাৰ কথা ক'লো, আমাৰ দেশখনক আমি অপশক্তিৰ পৰা বচাই ৰাখিব লাগে। মই এটা সৰু কথা মাজতে কম। ধৰি লওঁ, আজি পাকিস্তানে আক্ৰমণ কৰিছে, কৰিয়ে থাকে, মাজে মাজে কৰি থাকে নে নাথাকে? এইটো হাঁহি উঠা কথা হৈ গৈছে। যেতিয়া তেতিয়া পাকিস্তানে সুবিধা পালে আমাক আক্ৰমণ কৰে। বাংলাদেশত আমাৰ হিন্দু ল'ৰা মাৰিছে, ক'ৰবাত মুছলমান ছোৱালী মাৰিছে। এই সাম্প্ৰদায়িক কথাবোৰ য'তে ত'তে ঘটি আছে। আচ্ছা, আমাৰ কি বেয়া লাগে? আমাক কোনো অপকাৰ কৰিব নালাগে। আমি কাকো অপকাৰ কৰিবলৈ যোৱা নাই, গৈছোঁ নেকি? আমাক কোনে অপকাৰ কৰিব নালাগে। আপোনাৰ ঘৰখনত, কাষৰ ঘৰখনৰ ল'ৰাটোৱে আপোনাৰ ল'ৰাটোক মাৰিলে, বেয়াকে মাৰিলে, হস্পিটেলাইজ হ'ব লগা হ'ল। আপুনি তেওঁৰ ওপৰত আপোনাৰ খং উঠিল, কেছ দিলে, কাজিয়া হ'ল। কাইলৈ যেতিয়া আপোনাৰ গাঁওখনক কোনোবাই বেলেগ এখন গাঁৱে খেদি আহিব, আপোনালোক দুই ঘৰ একেলগ হ'বনে? হ'বনে নহ'ব? বেলেগ এখন গাঁৱে যদি আপোনাৰ গাঁওখনক আক্ৰমণ কৰে, দা জোং জাঠি লৈ, আপোনালোক গোটেই গাঁওখন ওলাই যাব নাই? তেতিয়া আপুনি, এই মানুহবোৰে মোৰ ল'ৰাটো মাৰিছিল, তাহাঁত আমাৰ লগত নালাগে আহিব, বা কি কৈছে মই নাযাওঁ, সোমাই থাকিব নেকি? কেতিয়াও নাথাকে। তেতিয়াও সেই কাষৰ ঘৰখন আপোনাৰ নিজৰ হ'ব। আপোনালোকক বেলেগ এখন গাঁৱে যেতিয়া আপোনাৰ গাঁৱক আক্ৰমণ কৰিব, যেতিয়া বেলেগ এখন জিলাই আপোনাৰ জিলাক আক্ৰমণ কৰিবলৈ আহিব, আজি যদি নলবাৰী আপোনালোকক খেদি আহে, নলবাৰী হাজোত পৰে ন? নপৰে, কামৰূপ ৰুৰেলত পৰে ন? নলবাৰীয়ে যদি খেদি আহে, গোৱালপাৰাই যদি খেদি আহে, তেতিয়াহ'লেতো আপোনালোকে চবে একেলগে ওলাই যাব সেইখন জিলাক খেদি পেলাই। আৰু যেতিয়া আমাৰ অসমক বিহাৰে খেদি আহে, আমি অসমীয়াবিলাক ৰৈ থাকিম নেকি? জিলা হিচাপ কৰিম নেকি? সেইখন জিলাই আমাৰ লগত কাজিয়া কৰিছিল, নাযাওঁ তাহাঁতৰ লগত, আমি চবে যাম। আৰু যেতিয়া আমাৰ ভাৰতবৰ্ষক বেলেগে আক্ৰমণ কৰে, আমি সহ্য কৰিম নেকি? গোটেই তেতিয়া বিহাৰ, অসম, উত্তৰ প্ৰদেশ, সকলো প্ৰদেশ আমি একেলগ হৈ পেলাই
সমগ্ৰ ভাৰতবৰ্ষৰ হৈ আমি যুদ্ধ কৰিবলৈ যাম। এতিয়া যাম কেনেকে? যুদ্ধ আমাৰ হাততো অস্ত্ৰ শস্ত্ৰ নাই। আমি কি কৰিব লাগিব? আপোনালোকে ভাবিব যে এখন সমৰ্থ সমৃদ্ধ সুন্দৰ ভাৰতবৰ্ষ গঠন কৰিবৰ কাৰণে আমিনো কি কৰিম? কেনেকে আমি আমাৰ দেশখনক ৰক্ষা কৰিম? আমি এটাই কাম কৰিব পাৰিম। আমাৰ দেশখনক কোনোবাই ৰক্ষা কৰি আছেনে? সৈনিকসকল আছে, দা জোং যাঠি লৈ, পিস্তল লৈ, বোমা বাৰুদ লৈ, AK-47 লৈ। দেখিছেনে কিমান কুঁৱলীত, কিমান ঠাণ্ডা সেই কাৰ্গিল সেইবিলাক এৰিয়াত, পাকিস্তানৰ বৰ্ডাৰত, বাংলাদেশৰ বৰ্ডাৰত, আমাৰ বৰ্ডাৰবিলাকত আমাৰ সৈন্যসকল প্ৰতিৰক্ষাৰ বাবে আছে। আক্ৰমণ কৰিবলৈ নাই। আমাৰ সৈন্যসকল তাতে যে তেওঁলোকক উপজাচি আক্ৰমণ কৰিবলৈ আমি যাওঁ, সেই উদ্দেশ্যৰে নাই। আমাক কোনোবাই আক্ৰমণ কৰিব নেকি সেয়া চাবলৈ তেওঁলোক তাতে আছে। আমি যে ঘৰখনত, তেওঁলোক সদায় থাকিবনে? নে তেওঁলোকৰ বয়সটো তাতে ৰৈ থাকিব নেকি? তেওঁলোকতো বুঢ়া হ'ব নাই? তেওঁলোকে এটা বয়সত সেই চাকৰিটো তেওঁলোকৰ কি হ'ব? নেক্সট কোন যাব? আপোনালোকৰ ল'ৰা ছোৱালীবোৰ যাব, আমাৰ ল'ৰা ছোৱালীবোৰ যাব। সিহঁতক আমি ঘৰত সেই শিক্ষা দিব লাগিব, আমাৰ দেশক ভাল পাবলৈ ক'ব লাগিব। অকল যদি চাকৰি কৰি তাত কোনোবা আছে, ভাবিছে নেকি সেই সৈনিক কেইজন অকল দৰমহাকেইটা লৈ আছে? সিহঁতি মনে প্ৰাণে নিজৰ জীৱন দিবলৈ গৈছে। দৰমহা নাপালেও তেওঁলোকে সেইখিনি কৰিবই, তেওঁলোক তাত থাকিবই, তেওঁলোকে গুলি খাবই। কিমান জীৱনৰ ৰিস্ক লৈ তেওঁলোক আছে। সেই শিক্ষাটো কিন্তু তেওঁলোকে নিজৰ ঘৰত পাইছে। সেইকাৰণে তেওঁলোকে সৈনিকৰ চাকৰিত গৈছে। আগতে কি আছিল জানে? আজিকালিতো চাকৰি নাই, চবে যাব খোজে। আগতে কি আছিল জানে? 6টা ল'ৰা জন্ম হৈছে, এটা শিক্ষক হ'ব, দেউতাকে ঠিক কৰি থয়। ই ল'ৰা ছোৱালী পঢ়ুৱাব, ই সৈনিক হ'বলৈ যাব, ই সৈন্য হ'ব। এটা ঘৰত ৰেডি কৰি থয় দেশৰ কাৰণে। এতিয়া আমাৰ এটা, মোৰে এটা, আমাৰ এটা বা দুটা, সি যি পালে আৰু চাকৰি এটা তাৰ হ'লে হ'ল। কিন্তু তথাপিতো আপোনাৰ দায়িত্ব আছে। আপুনি যুদ্ধ কৰিব যাব কোনোদিন নোৱাৰে AK-47 হাতত লৈ, কিন্তু ঘৰত আপুনি এজন যুঁজাৰু, ভৱিষ্যতৰ এজন সৈনিক, ভৱিষ্যতৰ এজন শিক্ষক, ভৱিষ্যতৰ এজন বিজ্ঞানী, ভৱিষ্যতৰ এজন ৰাজনীতিক, MLA, মন্ত্ৰী, যি MLA কৰাপশ্যন নকৰে, তেনেকৈ এজন মন্ত্ৰী MLA আপুনি আপোনাৰ ঘৰত ডাঙৰ কৰি আছে। মনত ৰাখিব, আপুনি যিজন সন্তান ডাঙৰ কৰি আছে, আপোনাৰ পৰিয়ালত যি সংস্কাৰ দি আছে, সেই সন্তানে ভৱিষ্যতে আপোনাৰ দেশ ৰক্ষা, আপোনাৰ সমাজ ৰক্ষা কৰিব। আপোনাকতো ৰক্ষা কৰিবই। যদি আপুনি প্ৰপাৰলি সেই সংস্কাৰটো দিব পৰা নাই, যদি সি হাতত মোবাইল ফোনটো লৈ অবিৰত বিজি হৈ আছে, আপোনাৰ যদি সৰু কথা এটা সি এতিয়াৰ পৰা শুনা নাই, তেতিয়াহ'লে কিন্তু আপুনি সেই সন্তানজন ভৱিষ্যতে মন্ত্ৰী হ'লেও সি ঘুষখোৰ হ'ব, চৰকাৰী চাকৰিয়াল হ'লেও সি দুৰ্নীতি কৰিবই, সৈন্য হ'লেও যদি সি যুদ্ধ কৰিবলৈও কিবা কাৰণত যে সি পাল মাৰিব, সি দেশক এৰি দিব, সি বাচিবলৈ চেষ্টা কৰিব। আপুনি যাকেই ডাঙৰ কৰি আছে, তাক যদি প্ৰকৃত সংস্কাৰ দিব পৰা নাই, তেতিয়াহ'লে এদিন আপুনিও বৃদ্ধাশ্ৰমত থাকিব লাগিব। এটা অকণমানি সৰু এটা কাহিনী মই জাষ্ট ক'ম, সময় মোৰ একেবাৰে কমি আহিছে। 35 মিনিটছ আছিলে, এতিয়া 20 মিনিট 25 মিনিট হৈয়ে গৈছে অলৰেডি। এজন আমাৰ উদাহৰণ, দীনেশ বৈশ্য ছাৰৰ কথা উদাহৰণ দিয়ে কওঁ বাৰু। বৈশ্য ছাৰে এখন মিটিঙত কৈছিলে, বি বৰুৱা কলেজৰ তেখেত প্ৰিন্সিপাল আছিলে। এগৰাকী, মই একদম চমুকৈ কওঁ খৰধৰকৈ, এগৰাকী মাকে সন্তানক স্কুলত পৰীক্ষাৰ পিছত উলিয়াই লৈ আহিছে। ৰাস্তাত কথা পাতি গৈ আছে, আমাৰ ছাৰজন পিছফালে তেওঁলোকৰ গৈ আছে। সুধিছে, লিখিলি? চবখিনি কৰিছনে বাবু? মা চবখিনি কৰিছোঁ। পাৰিছনে? এটা পৰা নাছিলোঁ, মই সুধি লৈছোঁ, মানে কাষৰটো সুধিছোঁ। সেইটো শুদ্ধ কৰি গ'ল। চবখিনি শুদ্ধ কৰিছোঁ। কাৰোবাক দেখুৱাইছে নেকি? নাই দেখুওৱা। সঁচাকৈ কওঁ, নাই দেখুওৱা মানে এটা কথা কৈছে আৰু সি সুধি আছে আমনি কৈছে, তাক এটা কৈ দিছোঁ, ভুলকৈ কৈ দিছোঁ। ঠিক কৰিছ। সেই সি লগৰটোৰ পৰা শুদ্ধকৈ লিখি লৈছে বহি, সি নজনাটো সি সুধিছে। আৰু সি যাক শিকাইছে, তাক শিকাই দিছে, ভুলকৈ শিকাই দিছে। কম্পিটিশ্যনৰ কথা আছে, ফাৰ্ষ্ট হ'ব লাগিব নহয়। তাৰো যদি শুদ্ধ হৈ যায়, সমান নম্বৰ পাব দেখোন, বা ইয়াৰ যদি ক'ৰবাত ভুল হৈ যায়, ই দেখোন ছেকেণ্ড হৈ যাব। এই যি প্ৰতিযোগিতা মাকে মূৰত ভৰাই দিলে। মাকে তাক শিকাইছে যে নিজক ভাল পাবি, তই নিজৰটো ভাবিবি। টিফিনটো ভগাই খোৱাটোত সৰহখিনি মাকে আপত্তি কৰে। তোক যি দিছোঁ তাকে খাবি, কিয় বেলেগক দিব লাগে? কৰে, সৰহখিনি মাকে আপত্তি কৰে। আপোনালোকৰ মাজতো আছে, এইকাৰণেও হয়তো কৰে যে যি দিছোঁ তোৰ পেটটো ভৰকচোন।
মই দিছোঁ তোৰ পেটটো ভৰিবলৈ দিছোঁ, তই বিলাই নুফুৰিবি, চবে টিফিন আনে, এইটোও হয়। তথাপিতো যদি সি টিফিনটো ভগাই খায়, সেইটো এটা তাৰ ভাল গুণ। আজি সি তাক ভাল পাব শিকিছে, তাৰ মাকক ভাল পাব শিকিছে। কাইলৈ যেতিয়া সি বিয়া পাতিব, লাহে লাহে সি ডাঙৰ হ'ব, সি শিকি আহিছে জীৱনটোত অকল নিজৰ মানুহটোকে ভাল পাবা, নিজৰ মানুহখিনিকে ভাল পাবা, মা দেউতাকে ভাল পাবা, আটাইতকৈ আপোনজনক ভাল পাবা, আটাইতকৈ আপোনজনৰ লগত সময় দিবা। যেতিয়া সি বিয়া পাতিব, তাৰ আটাইতকৈ আপোন কোন হ'ব? কোন হ'ব? তাৰ পত্নী, তাৰ সন্তান। আপুনি দূৰত যাব কিন্তু মন কৰিব। আৰু এনেকুৱা পৰিৱেশ আহিব, পত্নীয়ে যিটো কথা ক'ব সেই কথাটো সি পেলাব নোৱাৰিব, কাৰণ সি সৰুৰ পৰা শিকিছে নিজৰ আপোনজন, আটাইতকৈ ভাল পোৱাজনৰে কথা শুনিব নালাগে। চুবুৰীয়াক সহায় কৰাটো দূৰৰ কথা, চুবুৰীয়া ঘৰত বাৰ্থডে পাতিছে, পূজা পাতিছে, কিবা পাতিছে, অহা যোৱা কৰা অভ্যাস নাই। এই যে 5টা ভৰ এটা ভ্ৰমণ, সেই ভ্ৰমণটো এইটো এটা গুৰুত্বপূৰ্ণ কথা। চুবুৰীয়াৰ ঘৰলৈ গৈছে নে নাই, আত্মীয়ৰ ঘৰলৈ গৈছে নে নাই। আগতে আমি গৰম বন্ধ হ'লে মামা ঘৰত সেই 1 মাহৰ 1 দিনো ইফাল সিফাল নহ'ব, 30 দিন থাকিবই লাগিব। তাৰ মাজতে কেতিয়াবা ভাগ কৰোঁ যে জেঠাই ঘৰলৈ 10 দিনৰ কাৰণে যাম। আৰু এতিয়াতো মই ল'ৰা মৰি গ'লেও পঠিয়াব নোৱাৰোঁ মোবাইকৰ ঘৰতে, মাক কেনেকৈ পঠিয়াম? তাৰ দেখোন বন্ধ দুনিয়াৰ কৰ্মশালা, এই মিউজিকৰ, এই খেলৰ, এই কিবা। আপোনাৰতো ল'ৰা ছোৱালীবোৰো তেনেকুৱা। তাৰ মাজতে দুদিন আপুনিও তাক কিন্তু সেইটো মিছ কৰাব নোৱাৰে। আপুনি সময়তকৈ ৰৈ যাব নোৱাৰে, আপুনি সময়ৰ লগত যাব লাগিব, প্ৰতিযোগিতাত থাকিব লাগিব, সময়ৰ লগত যাব লাগিব। কিন্তু সেই প্ৰতিযোগিতাত থাকোঁতে আপোনাৰ নিজৰ সংস্কাৰ, আপোনাৰ নিজৰ পৰম্পৰা, আপুনি যি জীৱনশৈলী আপোনাৰ আছে, আমাৰ ভাৰতীয় যি জীৱনশৈলী, ইজন সিজনৰ প্ৰতি আত্মীয়তা, এইখিনি কিন্তু এৰি থৈ গ'লে নহ'ব। সময়ৰ সৈতে যাওঁতে আপুনি আপোনাৰ নিজৰ সংস্কাৰ নিজক লগত লৈ যাব লাগিব, নিজৰ সাজ পোছাক লৈ যাব লাগিব, নিজৰ খাদ্য লৈ যাব লাগিব। মেগীত থকা এই যি বেয়া বস্তু, যিবিলাকে ছোৱালীবিলাকৰ ফাৰ্টিলিটি কমাই দিয়ে, সন্তান জন্ম দিব পৰা ক্ষমতা কমাই দিয়ে। ফাষ্ট ফুডত থকা আজিনামোটো এটা এনেকুৱা আচৰিত বস্তু, ইমানেই বেয়া বস্তু, কি ল'ৰা কি ছোৱালী দুয়োৰে সন্তান জন্ম দিয়া ক্ষমতা ই কমাই দিয়ে। সেইকাৰণে আজিকালি নিঃসন্তান দম্পতীৰ সংখ্যা দিনে দিনে বাঢ়িছে। আগতে 6টা 7টা 10টা 12টালৈকে ল'ৰা ছোৱালী থাকে মানুহৰ। ধূলিতে ডাঙৰ হয়, ধূলিতে পৰে, ধূলিতে খায়, ধূলিতে বাঢ়ে, একো সমস্যাই নাই। এতিয়া অকণমান ধূলি লাগিলে ইনফেকশ্যন, কিবা কিবি, হস্পিটেল দৌৰা-দৌৰি। তেনেকৈ পৰিৱেশে আমাক কৰিছে, আমি তেনেকৈ কিন্তু কৰিলেও তাৰ মাজত আমি আমাৰ সন্তানক কি খুৱাম যাতে তাহাঁতৰ ভৱিষ্যতবিলাক সুৰক্ষিত হয়। সন্তান জন্ম দিব পৰা ক্ষমতাৰ লগতে সমাজত মিলিজুলি থাকিব পৰা, সকলোতে এডজাষ্ট কৰিব পৰা, ৰ'দে বৰষুণে ওলালেও যাতে সি এডজাষ্ট কৰিব পাৰে, এই ধৰণে আপুনি আপোনাৰ সন্তানক ডাঙৰ কৰিব লাগিব, সেই খাদ্য খুৱাব লাগিব, সেই ধৰণে আগবঢ়াই নিব লাগিব। আৰু সেইটো বস্তুৰ পৰাই আপুনি যিটো খুৱাব, সেই খাদ্য খাই পেলাই ওচৰ চুবুৰীয়া ঘৰত কি খাব, আপুনি তাক যেতিয়া বাধা দি থাকিব, তেতিয়াহ'লে আজি আপোনাক আটাইতকৈ ভাল পোৱা সন্তানটোৱে কাইলৈ কিন্তু সি নিজৰ পত্নীক আটাইতকৈ বেছি ভাল পাব। আৰু আপুনি হয় বৃদ্ধাশ্ৰম, নহয় নিজৰ ঘৰতে কিবা কৰি এটুকুৰা ঠাই উলিয়াই ল'ব লাগিব। সমাজখনৰ পৰা যদি আপুনি আপোনাৰ সন্তানক আঁতৰাই ৰাখে, ভৱিষ্যতে সিও অকলশৰীয়া হৈ যাব। আমাৰ যি পঞ্চ পৰিৱৰ্তনত সাংস্কৃতিক সামাজিক সমতাৰ কথা কৈছে, যি সামাজিক সমতাই আমি সকলো আমি আগবাঢ়িব লাগিব, অকল আৰ্থিকভাৱে নহয়, দেশ অকল টকাৰে চহকী হ'লে নহ'ব, আমাৰ সাংস্কৃতিকভাৱেও আমি চহকী হ'ব লাগিব। আমাৰ যি নিজৰ পৰম্পৰা আছে, নিজৰ যি কালচাৰ আছে, সেই কালচাৰ আমি লগত লৈ যাব লাগিব। মাঘ বিহুত আমি যিখিনি নিয়ম কৰোঁ, আগত আহি আছে তুলসীৰ তলত চাকি দিয়াৰ পৰা, অকল আপুনি অকলে নকৰিব, ল'ৰাটোকো লগত ল'ব, ছোৱালীজনীকো লগত ল'ব, গোটেই পৰিয়ালটোকে লগত ল'ব। আপুনি যিয়েই নকৰক কিয় গোটেই পৰিয়ালটোক লগত ল'বলৈ যত্ন কৰিব। এটা বয়সৰ পৰা কিন্তু পাৰিব। যদি আজি অংকুৰ মুকুলত আছে, আপুনিতো তাক একেবাৰে পাৰিব, একো কষ্ট নহয়। অংকুৰ মুকুলত পঢ়ি থকা ল'ৰা ছোৱালীকেইটাৰ পৰা অন্ততঃ 5লৈকে মোবাইলটো হাতৰ পৰা আনিবলৈ বেছি সময় নালাগে। কিন্তু 9-10ত আপুনি মোবাইলটো হাতৰ পৰা আনিবলৈ কষ্ট হ'ব। যদি অভ্যাসটো 5-6-7ৰ ভিতৰতে আপুনি গঢ়ি তোলা নাই একদম সৰুৰ পৰা, তেতিয়াহ'লে 9-10ত কিন্তু নতুন এটা অভ্যাস আপুনি গঢ়াব নোৱাৰিব। যি সংস্কাৰ আপুনি সৰুতে আৰম্ভ কৰিব, সেই সংস্কাৰেৰে কিন্তু সেই ঘৰখন চলিব। আপোনালোকৰ ওপৰত বহুত দায়িত্ব, আপোনালোকৰ ওপৰত বহুত ৰেছপঞ্চিবিলিটি মানে আছে। পৰিৱেশৰ কথা অকণমানকৈ মই মোৰ বক্তব্যটো শেষ কৰোঁ। আমি মেকুৰী মাহী কওঁনে? আপোনালোকে শুনিছেনে মেকুৰী মাহী? আনকি বাঘক
আমি মেকুৰীক বাঘৰ মাহীয়েক বুলি কওঁ। কোনদিনা বাৰু বাঘৰ মানে মেকুৰী বায়েকক বাঘে হেৰি পাতিছিলে, মেকুৰীক বাঘৰ মাহীয়েক হ'ব পাৰে নেকি মেকুৰী, কিন্তু আমি মাহীয়েক বুলি কওঁ। মেকুৰী বিল্লি মৌচি হিন্দীটো আছে চন্দ মামা, যোনক আমি মামা বুলি কওঁ। প্ৰকৃতিৰ এই বস্তুবিলাকক যে গংগা মাতা, আমি গংগাক মাতৃ বুলি কওঁ, গংগা নদীক মা বুলি কওঁ। এই যে আমি প্ৰকৃতিত থকা বস্তুবোৰ আমাৰ পৰিয়ালৰ যি সম্বন্ধ, সেই সম্বন্ধেৰে যে আমি যে জুৰিব খুজিছো, পৰিয়ালৰ সম্বন্ধেৰে যে আমি বান্ধিব খুজিছো, ইয়াৰ কাৰণেই হৈছে প্ৰকৃতিয়ে আমাক জীয়াই ৰাখিছে, আমি প্ৰকৃতিক জীয়াই ৰাখিম। কেনেকৈ ৰাখিম? দুটামান 5টা আৰ ৰ, মই অসমীয়াত ইংৰাজীত কৈ আছো, অসমীয়াতো গোটেইকেইটা কৈ আছো। এই 5টা ৰ হৈছে, প্ৰথমটো হৈছে ৰিফিউজ, আমি এৰি দিম, আমাৰ জীৱনত কোনোদিন নাৰাখো। কি বস্তুটো? প্লাষ্টিক। আজিৰ পৰা ইয়াতে সংকল্প কৰক। মোহন ভাগৱতজীয়ে এই ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ শতাব্দী বৰ্ষত 100 বছৰ পূৰ্ণ হৈছে, কেইটামান কথা বহুত গুৰুত্ব দিছে। তেখেতে কৈছে যে গোটেই সমাজখনত এইখিনি পৰিৱৰ্তন আহিব লাগে। ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘই সেয়েহে এই কথাখিনিৰ ওপৰত এতিয়া বিদ্যাভাৰতীৰ সেইটোৱে এটা কাৰ্যক্ৰম। এই যে সপ্ত শক্তি সংগম নাম দিছে, এই সংগমৰ 7টা শক্তিৰ সংগম ঘটাই এইখিনি যদি আমি কৰিব পাৰোঁ, আমি একেবাৰে এৰি দিম, ৰিফিউজ কৰিম, প্ৰত্যাখ্যান কৰিম, এৰি দিম প্লাষ্টিক। প্লাষ্টিকে আমাৰ জীৱন দুৰ্বিষহ কৰিছে। সকলোতে প্লাষ্টিক, যি প্লাষ্টিক মাটিটো জিম নাযায়, পুৰিলেও তাৰ পৰা যি দুৰ্গন্ধ ওলায়, সি বায়ু প্ৰদূষণ কৰে। প্লাষ্টিকৰ প্ৰদূষণটো ভয়ংকৰ প্ৰদূষণ। ই এদিন পৃথিৱীক নোহোৱা কৰি পেলাব, পৃথিৱীত জীৱকুল একেবাৰে নাশ কৰি পেলাব। আৰু আমি এতিয়াই যদি, বহুত দেৰি হৈছে, এতিয়াই যদি আমি প্লাষ্টিক বিসৰ্জন আপোনাৰ পৰা দিব, আপোনাৰ স্বামীয়ে যেতিয়া হাতত পলিথিন এটাত লৈ প্লাষ্টিক এটাত কিবা বজাৰৰ পৰা বস্তু আনে, আপুনি নাৰাখিব, ক'ব দোকানীক ঘূৰাই দিয়া, হাতত লৈ আহিবা। আপুনি ঘৰৰ পৰা এটা মোনা দি পঠাব, বেগ এটা দি পঠাব, সেই বেগটোত যদি তেওঁ ভৰাই আনে, তেনেকৈ আনিব। দ্বিতীয়তে ৰিফাইন। কি ঠিক কৰিব আপুনি ঘৰখনত? কি ঠিক কৰিব? ঠিক কৰিব লগা বহুত বস্তু আছে। যদি আপোনাৰ ঘৰত কোনোবা চিগাৰেট খোৱা, মদ খোৱা, ভাং খোৱা মানুহ আছে, তেওঁলোকক আপুনি শুদ্ধ কৰিবলৈ চেষ্টা কৰক, অলপ অলপকৈ চেষ্টা কৰক, কাজিয়া কৰি নহয়। আপুনি বাইদেউ কৈ গৈছে ধৈৰ্য, আপোনাৰ ধৈৰ্য সহ্য এই গুণেৰে, আপোনাৰ তীক্ষ্ণতাৰে, আপোনাৰ মেধা শক্তিৰে আপুনি পৰিয়ালত এইখিনি কথা সলনি কৰক। লাহে লাহে পৰিয়ালৰ পৰা সমাজতো আপুনি যদি অকণমানো কোনোবা মহিলা সমিতিৰ সভানেত্ৰী, কোনোবা মহিলা সমিতিৰ সদস্য, নামঘৰৰে এটা দায়িত্বত আছে, মন্দিৰৰে এটা দায়িত্বত আছে, আপুনি ওলাই যাওক, অকণমান সজাগতা সভা পাতক যদি আপোনাৰ ঘৰৰ ওচৰত তেনেকুৱা পৰিৱেশ আছে, কাৰণ আপোনাৰ সেই শক্তি আছে। কিন্তু এই সপ্ত শক্তি পুৰুষৰো আছে, কিন্তু পুৰুষৰ সপ্ত শক্তিৰ কথা গীতাত উল্লেখ নাই। পুৰুষৰ সপ্ত শক্তি নহয়, আৰু বহুত শক্তি আছে, বাহুবলো আছে, কেতিয়াবা কেতিয়াবা আমাৰ বাহুবল কম আছে, কিন্তু পুৰুষৰ যি শক্তিয়ে নাথাকক গীতাই গুৰুত্ব দিয়া নাই। পুৰুষেই, মহিলাৰ কিন্তু সপ্ত শক্তিৰে গোটেই বিশ্ব জয় হৈ যাব, সেই কথাটো কিন্তু গীতাত শ্ৰীকৃষ্ণই উপলব্ধি কৰিছে। সেইকাৰণে এই 7টা শক্তিৰ কথা গীতাত 10ম অধ্যায়ত উল্লেখ কৰিছে। আৰু এতিয়া পুনৰ এই সপ্ত শক্তি জাগৰণৰ কাৰণে আকৌ এবাৰ আন এক জাগৰণ কৰিছে আমাৰ ৰাষ্ট্ৰীয় স্বয়ংসেৱক সংঘৰ জন্ম শতবৰ্ষত বিদ্যাভাৰতীয়ে। দ্বিতীয়টো হৈছে ৰিফাইন। মই ক'লো আপোনালোকে কি ক'ত ৰিফাইন কৰিব, পৰিশোধন কৰিব, কি আঁতৰাই পেলাব? এই যি অপশক্তি দেখিছে, মদ, ভাং, ড্ৰাগছ, বেয়া ব্যৱহাৰ, অশালীন শব্দ, এইবিলাক আঁতৰাই পেলাব লাগিব। ৰিডিউচ, কি কমাব পাৰে? আপোনাৰ ঘৰত কি কি বস্তু কমাব পাৰে? মহিলাসকলক কৈছো মই, বিশেষকৈ মহিলাই কি কমাব পাৰে? আপুনি, মই এনে সৰু উদাহৰণ এটা কৈছো, তেল। মই কৈছো, এইটো মোৰ ব্যক্তিগত কথা, এইটো ক'তো উল্লেখ নাই, মই কৈছো তেল কমাই দিয়ক। এতিয়া গালিয়ে খাম, মাজে মাজে ভাজিত অলপ তেল পালে মানে কয়, তেলে কিমান অপকাৰ কৰিছে। তেল আৰু চেনি, এইটো মোৰ পাৰ্চনেল কথা। চেনি আৰু তেল যদি ঘৰত নোহোৱা কৰিব পাৰিছে, নোহোৱাটো কৰিব নোৱাৰে, চ' ৰিডিউচ, কমাবলৈ দিছে। মই প্ৰথমটো ক'লো ৰিফিউজ, একেবাৰে এৰি দিয়ক, একেবাৰে আঁতৰাই দিয়ক, সেইটো প্লাষ্টিক। দ্বিতীয়টো ক'লো ৰিফাইন, কিছু পৰিশোধন কৰক, কিছু কমাওক, মদ, ভাং, ড্ৰাগছ, বেয়া শব্দ, বেয়া পৰিৱেশ, ঘৰখনত গালি গালাজ কিছু পৰিমাণে কমাই দিয়ক, আপোনাৰ পৰা কমাই দিয়ক। কথাটোতো আমিয়ে কওঁ, পুৰুষে কম কথা কয়, হাতে কামে বেছি কৰে, মাৰপিট কৰিবলৈ আহে, কিন্তু কথা কম দিয়ক। আমাৰতো বকিয়ে থাকোঁ, চলিয়ে থাকে, মোৰ অবিৰত চলি থাকে, সেই বস্তুটো কিছু পৰিমাণে এতিয়া কমাই দিয়ক, এইটো ৰিডিউচত ক'লো। তাৰপিছত মই তেল আৰু চেনিৰ কথা কৈছো, চাহো বেয়া, চাহটো আৰু মই কি কমাবলৈ কম, চবে খাই ভাল পায়, তথাপিতো তেল আৰু চেনি পৰাপক্ষত একদম মানে কমাই দিয়ক, ৰিডিউচ কৰি দিয়ক। তাৰপিছতো হৈছে ৰিচাইকেল।
পুনৰ ব্যৱহাৰ কৰিব পৰা পুনৰ কি বস্তু ব্যৱহাৰ কৰিব পাৰি আমি ৰিচাইকেল কি কৰিব পাৰোঁ এটা সৰু উদাহৰণ দিছোঁ ফাটি যোৱা গাখীৰ ফাটি যায় যায় নে নাযায় সেইটো সৰু কথা কেতিয়াবা গাখীৰ থৈ দিও ফাটি যায় কি কৰে পেলাই দিয়ে নে আমি ৰিচাইকেল কৰিব পাৰোঁ কেনেকৈ কি কৰোঁ পানীখিনি পেলাই চানাখিনিৰ পৰা চেনি অকণমান দি দিলে মই এনেই কওঁ মোৰ ল'ৰাকো এনেই ঠগি থাকোঁ কিমান যে এনেকুৱা ঠগি থাকোঁ সি একো বুজি নাপায় খুব ভাল পায় মায়ে মোক এইটো বনাই দিছে সেই ফাটি যোৱা গাখীৰখিনি চেনি অকণমান দি অকণমান গেছত ধৰা লাড়ু কৰি আহা তোমালে ধুনীয়া এটা মিঠাই বনাইছোঁ অকণমান কনডেন্স মিল্কো দিলোঁ অকণমান শুকান গাখীৰো তাতে দি দিলোঁ শুকান গাখীৰ দি দিলে আঠা লাগি যায় বিৰাট টেষ্টি মিঠাই এটা হৈ যায় কালাকন বনালেতো কালাকন হিচাপে থৈ দিব পাৰি প্লেটত কাটি ফ্ৰিজত ভৰাই ইমানবোৰ নকৰোঁগৈ সিমানবিলাক নকৰোঁ লাডু বনাই শুকান গাখীৰ অকণ সানি লাডু বনাই হাতত দিওঁ ইমান ধুনীয়া মিঠাই বনাই দিছে মই বিৰাট ভাল পায় মানে বস্তুবোৰ আমি কোন ধৰণৰ বস্তুবিলাক ৰিচাইকেল কৰিব পাৰোঁ ধৰক কাঠ পেঞ্চিলডাল ল'ৰাটোৱে জোঙালি থাকে ছোৱালীজনী আপোনাৰ বহুত ওলাই নাই কাঠ পেঞ্চিলৰ পৰা সৰু সেইবিলাক লগাই এটা ধুনীয়া এখন বৰ্ড এখন হৈ যায় ধুনীয়া এটা ফুলৰ সজাব পৰা এটা প্ৰদৰ্শনীৰ বস্তু বালিকা শিক্ষাৰ আমাৰ বালিকাসকলে হাতৰ কামৰ এটা বস্তু ওলাই যায় ফটা কাপোৰবোৰ ফাটি গ'ল কি কৰিব পেলাই দিওঁ আমি সেইবিলাক গুঠি মেৰাই এটা ধুনীয়া ডিজাইন কৰি ভৰি মোচা এখন বনাব পাৰি ৰিচাইকেল তাক নতুনকৈ ব্যৱহাৰ কৰিব পাৰোঁ আমি সেইটো হৈছে ৰিচাইকেল আৰু একেবাৰে শেষৰটো হৈছে ৰিইউজ পুনৰ ব্যৱহাৰ ৰিচাইকেলটো বেলেগ ৰিচাইকেলটো আমি নতুনকৈ বনাওঁ তাক আৰু ৰিইউজটো কি হৈছে পুনৰ ব্যৱহাৰ কি কৰিব পাৰোঁ জানেনে চাউল ধোৱাৰ পানীখিনি চাউল ধুই উঠি পানীখিনি কি কৰোঁ আমি পেলাই দিওঁ বেচিনত টেপত চাউলবোৰ পানী কুৰকুৰকৈ গুচি যায় খৰাহীৰ তলেৰে অকণমান কষ্ট কৰি তলত কিবা এটা পাতি থওঁ এতিয়া ঠাণ্ডা দিন পানী কম সেই পানীখিনি ফুলৰ টাবকেইটাত দি দিয়কচোন শাকখিনিত ছটিয়াই থৈ আহক আৰু কি দৰকাৰ আছে বেলেগ সাৰ দিবলৈ সেই চাউলখিনিত যি য'ত ইউৰিয়া বজাৰৰ পৰা কেজি কিনি আনি গুৱাহাটী মানুহে আমিবিলাকে কি কৰোঁ শাকত দিওঁ কৰবাত দিওঁ